नमस्कार स्वागत है मोर आन एटा ब्लगल तो प्राय अपने एटान बाजिसे आज ब्लग तो आम मानने कि दिन आरम्भ करा हो गल अलग रातिपुवा बरषुणो दिले घर काम आছিলে সেইকাৰণে দেৰি হ'ল ব্লগটো আৰম্ভ কৰাত এতিয়া এফালে যাব ওলাইছো ক'ত যাম কি কৰো গোটেইখিনি দেখাই আছো যাম মানে মই মোৰ ভন্টি ছোৱালীজনী আৰু আমাৰ টিকলিটো আমি চাৰিজন ওলাই যাম আৰু লৰা স্কুল গৈছে তো আজি লৰাক আমি স্কুলৰ পৰা লৈ ওলাই মানে য'ত গৈ আছো তালৈ একেলগে লৈ যাম তাই হি স্কুল বাছত আহে আজি হি স্কুল বাছত নাহে বাৰু আমিয়ে লৈ ল'ম তো বলক ক'ত যাওঁ দেখাই আছো আমি ৰেডি হলো সব এয়া ভন্টি ছোৱালীজনী এয়া আমাৰ টিকলিটো এয়া ভন্টি তো আমি চাৰিজন এতিয়া ওলাই যাম আৰু লৰাক আমি স্কুলৰ পৰা লৈ ল'ম তেতিয়াহ'লে বলক চাই থাকক ঘৰৰ পৰা ওলাই আমি এখন গাড়ী বুক কৰিলোঁ গাড়ীখন বুক কৰি আমি লৰাক ল'বলৈ গ'লোঁ তাৰ স্কুললৈ তো সেয়াই তাক ল'বলৈ কাৰণে আমি যেতিয়া ওলাইছিলোঁ তাৰ ঠিক আগতে খুব বৰষুণ আছিলে তো যেতিয়া আমি ওলাইছোঁ বৰষুণো কমি গ'ল আৰু বতৰটো বৰ ধুনীয়া হৈ গ'ল মানে গৰম নাছিলে একদম এনেকুৱা বতৰত মানে ইহঁতক বাচ্চাক লৈ যাবলৈ ভাল আৰু তাক লৈ আমি ৰিক্সা এখন কৰি য'ত আমি যাব ওলাইছিলোঁ সেই ঠাইখনলৈ গ'লোঁ তাৰ স্কুলৰ পৰা সেইখন ঠাই বেছি দূৰ নাছিলে সেইকাৰণে আমি ৰিক্সা এখনে ল'লোঁ মানে তিনিটাকে একেলগে আপুনি এনেকৈ ৰাস্তাত লৈ যাবলৈ অসুবিধা হয় সেইকাৰণে আমি ৰিক্সাখনতে গ'লোঁ আৰু আমি চব ক'ত আহিছিলোঁ এইখন এখন কেফে হয় তো আমি তাত লাঞ্চ কৰিব গৈছিলোঁ আৰু সেয়াই ল'ৰা বিৰাট ফূৰ্তি পালে সি মানে গমো নাপায় যে আমি যাম তাক ল'বলৈ তো সি আমাক দেখা পাই অলপ মানে সাৰপ্ৰাইজ হৈ গ'ল আৰু কেনেকৈ মানে মাহঁতো কোৱা নাছিলে কেনেকৈ আহি গ'ল আৰু এই দুজনীক দেখিছেন তাহাঁতৰ নিজৰ কামত ব্যস্ত একদম উৎপাত আৰম্ভ আৰু ৰেষ্টুৰেণ্টখন খালী আছিলে মানুহ খুব কম আছিলে আমি যোৱা সময়কণ তো সিহঁতক এনজয় পূৰা ভালকৈ তো গাইজ আমি লৰাক লৈ ওলাই আহিলোঁ ওলাই মানে আমি লাঞ্চ কৰিম বুলি ওলাই আহিছোঁ আৰু ক'ত আহিছোঁ আপোনালোক অলৰেডি মই দেখালোৱেই তো সেয়াই এতিয়া খানা কেনেকুৱা কি হয় আপোনাক মই আগত জনাই আছোঁ আমি কি অৰ্ডাৰ দিছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু এইখন আপোনাৰ যিটো আমি জেগাত আহিছোঁ সেইখিনি 6 মাইল হয় 6 মাইলত আছে এইখন ৰেষ্টুৰেণ্ট তো আহিব পাৰে হঠাৎ এনেকৈ লাঞ্চ প্লেনিং কৰাৰ কাৰণ ইহঁত দুজনী হয় ইহঁত দুজনী কেনেকৈ জানেনে কাৰণ ইহঁতৰ ছামাৰ ভেকেশ্যন আৰম্ভ হৈ গ'ল আৰু ছামাৰ ভেকেশ্যন বেলেগ কথা বুজি নাপালে ইহঁতে গম পায় যে ছামাৰ ভেকেশ্যন হ'লে ক'ৰবাত ফুৰিব যাব লাগে সেইকাৰণে ইহঁতে মানে যোনদিনাৰ পৰা ভেকেশ্যন পাইছে সেইদিনাৰ পৰা হোমৱৰ্ক কৰক নকৰক কিন্তু আৰম্ভ কৰিছে যে ক'ৰবাত নিয়া আৰু বাপেক নহ'লে দূৰত নিবলৈও ভয় লাগে সেইকাৰণে ভণ্টি আৰু মই ভাবিলোঁ যে ওচৰতে ক'ৰবাৰ লৈ আহোঁ তো সেইকাৰণে লৈ গ'লোঁ তাহাঁতক আৰু লগতে আপোনালোকক মেনুখনো দেখাই দিওঁ মেনুখনত প্ৰাইচবোৰ মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ প্ৰাইচবোৰ বহুত কম আৰু এইটো প্ৰাইজত মানে ভালেই কোৱান্টিটি পাইছোঁ আমি মই পিছত আপোনাক ফুড কোৱান্টিটিটোও দেখাই দিম বাৰু আৰু টেষ্টটো ভাল আছিলে দেই মানে এইখন ৰেষ্টুৰেণ্ট আপোনাৰ ক'ত আছে জানেনে আপোনাৰ এইখন ৰেষ্টুৰেণ্ট আপুনি যদি আপুনি 6 মাইলৰ ফালে যায় মানে জয়ানগৰৰ পৰাই তেতিয়া আপুনি দ্য বেকয়াৰ্ড ট্ৰী কেফে এখন পাব সেইখন কেফেটো আমি গৈছোঁ আগতে মই কেতিয়াবা পাৰিলে সেইখনৰ ৰিভিউ দিম বাৰু তো সেই তাৰে বেক চাইড মানে তাৰে ফ্ৰণ্ট চাইডে আৰু ৰাস্তাটো পাৰ কৰি আহি আপুনি এইখন কেফে পাব আৰু এইখন খুব সৰু কেফে হয় আৰু ইহঁতৰ ডাঙৰ কেফেত লৈ যাবলৈ এটাই দিগদাৰ ডাঙৰ ৰেষ্টুৰেণ্টবোৰত লৈ যাবলৈ বাপেক নহ'লে খুব দৌৰি ফুৰে আৰু এনেকৈ আপুনি মানে দৌৰি ফুৰিলে তাহাঁতৰ দৌৰাটো আমাৰ কাৰণেও পচিবল নহয় ইফাল দৌৰি ফুৰে কাৰণে সেইকাৰণে আমি ভাবিছোঁ সৰু চাই এটা মানে সৰু স্পেচ হ'লে ভাল আৰু এইবোৰ চাওক আমাৰ খানাৰ কোৱান্টিটিটো দেখিছেনে বহুত মানে ভালেখিনি কোৱান্টিটি আছিলে তো খানাও টেষ্টি আছিলে আমি যিখিনি অৰ্ডাৰ কৰিছোঁ আপোনাক দেখালোৱে তো সেয়াই আৰু যদি কেতিয়াবা যাব বিচাৰে মানে কি জানে নাই এনেকুৱা ৰেষ্টুৰেণ্টবোৰত আপুনি যদি এটা মানে কম বাজেটত বোলে ভালকৈ খাব বিচাৰে তেতিয়াহ'লে এইবোৰ মানে সৰু ৰেষ্টুৰেণ্টবোৰত যোৱাটো বেছি বেটাৰ হয় আৰু মোৰ বাজেটৰ কথাটো পিছত আহে প্ৰথম কথাটো আহে ইহঁত দুজনীৰ কাৰণে ইহঁতকেইটাক মানে এনেকৈ আপুনি একদম ঠাই বেছি থকা জেগাত যদি লৈ যায় বহুত উৎপাত কৰে তো সেয়াই এয়া আমি খাই লৈ অপাৰেশ্যন কৰি আৰু উভতি আহিলোঁ আৰু জামো নাছিলে সেইখিনি সময়ত খুব মানে কম জাম আছিলে তো আমি পটককৈ ঘৰো পাই গ'লোঁ তো গাইজ এতিয়া ঘৰ আহি পালোহি তো আজি ব্লগটো ইমানতে সামৰিছোঁ চাই কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোক ছাপোৰ্ট কৰিব তাৰ বাবে থেংক ইউ